प्रभिन्सियेलाइज खालामनायनि लोब्बायै तामुलपुर फरायसालिमायाव साबायखर बावनाय हाबाफारि खुंदों। तामुलपुर फरायसालिमायाव दिनै फरायसालिमा प्रभिन्सियेलाइज खालामनायनि सोमोन्दै आसाम सरकार आरो बिटिसि सरकारखौ साबायखर बावनाय हाबाफारि खुंनाय जायो। बेनि लोब्बाजों तामुलपुर फरायसालिमानि सावराय नब्लाङाव खुंनाय मोनसे मेलाव फरायसालिमानि गोनायुं डक्टर जगेन बरुवा थांनाय बोसोरफोराव बावसोमनानै बेन्चार थाखोआव थानायनिफ्राय ओनसोलनि फरायसाफोरखौ सुबुं सम्पद महरै दाफुंनायनि बिथिङाव खस्थ' मावबोनाय आरो थांनाय समफोराव बावसोमनो गोनां जानाय बाथ्राफोरखौ गोसोखांथियो। मेलाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बरुवा बाहागो लानानै फरायसाफोरखौ थांखिनानै थुलुंगाखां बिबुंथि होनायजों लोगोसे फैगौ समाव बेन्चार फरायसालिमाफोरखौ प्रभिन्सियेलाइज खालामनायजों लोगोसे प्रभिन्सियेलाइज खालामनाय फरायसालिमाफोरनि लुफुंथायनि बिथिङाव खामानि मावलांगोन होननानै फोरमायो। दिनैनि बे हाबाफारियाव तामुलपुरनि एमएलए जलेन दैमारी, बिटिसिनि एमसिएलए हेमन्त कुमार राभा, बारग' एमएलए चिनत बसुमतारी, बारग' एमसिएलए मदन मोहन मुसाहारि, बर' थुनलाइ आफादनि बारग' आफादगिरि तरेन बर'जों लोगोसे गुबुन गुबुन फरायसा आफादनि दैदेनगिरि, मावथि आरो गागि सुबुंफ्रा बाहागो लायो। কলেজখন আমাৰ কাৰণে খুব প্ৰয়োজন এখন উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু তামুলপুৰ অঞ্চলত দুখনকৈ কলেজ প্ৰভিন্সিয়েলাইজ হ'ল আৰু বহুত দিনৰ পৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কেতিয়াবা নলবাৰী কেতিয়াবা ৰংগিয়া বিভিন্ন জায়গাত যাই পেলাই শিক্ষা লৈ আছিলে আৰু কলেজ দুখন থকাৰ পিছতো প্ৰভিন্সিয়েলাইজ নোহোৱাৰ কাৰণে শিক্ষকসকলে খুব কনফিডেন্সলি শিক্ষা দান কৰা বা বিভিন্ন প্ৰগ্ৰামবিলাক ইয়াত ভাল মতে হোৱা নাছিলে। তো সেইকাৰণে আজি আমি সকলো আনন্দিত হৈছোঁ আৰু কলেজখনে ইয়াৰে চেলিব্ৰেট কৰিছে। এই চেলিব্ৰেট কৰাত আমি সকলো উপস্থিত হৈছোঁ। মই আশা ৰাখিছোঁ যে আহি থকা সময়ত এইখন মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে মানৱ সম্পদ হিচাপে ওলাই আহিব পাৰিব আৰু ইয়াত এতিয়াও বহুত কাম আছে। জুনিয়ৰ আৰু ছিনিয়ৰ দুইটা ছেকশ্যনতে বহুতখিনি বিল্ডিংবিলাক ঠিক নাই, আমাৰ বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। তো আমি বিটিআৰ চৰকাৰৰ পৰা এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নিৰ্মাণ কৰাৰ কাৰণে লাহে লাহে কাম কৰি যাম। এই বছৰো প্ৰায় 1.5-2 কোটি টকামান আমি ইয়াত চেংচন দিম আৰু বাকীখিনি কাম ইয়াত লাহে লাহে কৰি যাম যাতে ছাত্ৰ ছাত্ৰীয়ে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু এটা কথা যে ইয়াত ছায়েন্স লাগে, ডিগ্ৰী ছায়েন্স। তো ডিগ্ৰী ছায়েন্স আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স দুটাৰৰ কাৰণে আমি অসম চৰকাৰৰ লগত কথা পাতিম যাতে ছায়েন্সটো আৰম্ভ কৰিব পৰা যায়। কাৰণ আজি যুগটোৱে হ'ল বিজ্ঞান আৰু টেকন'লজিৰ যুগ। এনেকুৱা সময়ত যদি ছায়েন্সৰ পৰা যদি ডিপ্ৰাইভ হৈ থাকে সেইটো ডাঙৰ এটা সমস্যা হয়। তো সেইকাৰণে মই আমাৰ আমাৰ কলেজ অথৰিটি সকলোকে অনুৰোধ কৰিছোঁ যাতে শিক্ষা দান কৰা, শিক্ষা গ্ৰহণ কৰা এই প্ৰচেছটো খুব ভালদৰে চলাই লৈ যায়। ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তামুলপুৰ মহাবিদ্যালয়ে যোৱা আজি আমাৰ 28 ডিচেম্বৰ 2023 তাৰিখত প্ৰভিন্সিয়েলাইজ হৈ গ'ল বিটিচি 10খন কলেজত আৰু ইয়াৰ ভিতৰত আমাৰ মহাবিদ্যালয়খন এখন। এই চেগতে আমি মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল বা মহাবিদ্যালয় পৰিচালনাৰ লগত জড়িত, প্ৰতিষ্ঠাৰ লগত জড়িত যিখিনি ব্যক্তি বা তেখেতসকলৰ পৰিয়াল আৰু আমাৰ মহাবিদ্যালয়খন আজি 40 বছৰে ধৰি ৰখা আমাৰ যিখিনি শিক্ষাগুৰুসকল আৰু লগতে আমাৰ যে মহাবিদ্যালয়খন প্ৰভিন্সিয়েলাইজ কৰাত আমাক সহায় কৰা আমাৰ বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তথা বিটিচি চৰকাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তেখেতসকলক ধন্যবাদ দিয়াৰ কাৰণে আমি আজি এটা মিটিং আহ্বান কৰিছোঁ আৰু সেই ধন্যবাদ দিয়াৰ যি আমাৰ কাৰ্যসূচী তাত আমাৰ যথেষ্ট মানুহ প্ৰতিষ্ঠাৰ লগত জড়িত উপস্থিত হৈছে। বিটিচি প্ৰধান ডাঙৰীয়া উপস্থিত হৈছে, আমাৰ তামুলপুৰ বিধায়ক জলেন दैमारी ডাঙৰীয়া উপস্থিত হৈছে আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ তৰেন বড়ো ছাৰ উপস্থিত হৈছে। ইয়াৰ লগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডক্টৰ ভূপেন হাজৰিকা ছাৰ তেখেতেও একাডেমিচিয়ান হিচাপে উপস্থিত হৈছে। গতিকে আমাৰ যেহেতু আজি প্ৰভিন্সিয়েলাইজ হৈ গ'ল, গতিকে ভৱিষ্যতত কলেজখনক আমি কেনেকুৱা আগুৱাই লৈ যাব পাৰিম বা লাগিব
সেইটো ক্ষেত্ৰত তেখেতসকলৰ পৰা আমি পৰামৰ্শ লোৱাৰ সুযোগতে তেখেতসকলক এসাঁজ খোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোককো আমি আমাৰ ফালৰ পৰাই মহাবিদ্যালয়ৰ তৰফৰ পৰাই অলপমান মৰমৰ এসাঁজ খোৱাৰ কাৰণে তেখেতসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি ইয়াত যথেষ্ট আহিছে। গতিকে মই আশা কৰিছোঁ অনাগত দিনবোৰত আমাৰ তামোলপুৰ মহাবিদ্যালয় শৈক্ষিক দিশত ভালকৈ আগুৱাই যাব পাৰিম আৰু ইয়াৰ কাৰণে আমাক BTC প্ৰধান মহোদয়ে অনুৰোধো কৰিছে আৰু আমিও কথা দিছোঁ নিশ্চয় আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক BTC প্ৰধান ডাঙৰীয়াক কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ নিশ্চয় আমি ভালকৈ শিক্ষা অনুষ্ঠানখনক আগুৱাই লৈ যাম বা চলাই লৈ যাম বা লৈ যাব পাৰিব সেইটো আমাৰ বিশ্বাস আছে।